অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন বস্তু বনাব চেষ্টা কৰি আছোঁ। কেনেকুৱা হয় নাজানো বাৰু, চাই থাকিব। মই লৈছোঁ কেইটামান এনেদৰে কাগজৰ টুকুৰা। এইকেইটা প্ৰথমতে মই গোল গোলকৈ কাটি লৈছোঁ। এইটো হয় এটা আদা কাগজৰ টুকুৰা। মই প্ৰথমে গোলকৈ কাটি লৈছোঁ আৰু কাগজৰ যিটো বনোৱা আছিল সেইটো তাতে আঠা দি পেলাই লগাই দিছোঁ। ভালদৰে শুকাই গ'ল। একদম পাতল পাতল হয় আৰু, কিন্তু এইকেইটা ভালদৰে শুকোৱা নাই, এইটো অলপ পাতল ভাৱকৈ আছে। তাৰপিছত লৈ আছোঁ এয়া ফেব্ৰিক হয়, এটা ৰঙা লৈছোঁ, সেউজীয়া আৰু হালধীয়া। এইখিনি এতিয়া লাহে লাহে মই কালাৰ কৰি আছোঁ আৰু কালাৰ কৰা হোৱাৰ পিছত এইটো শুকাব দিব লাগিব। এনেই আছিলোঁ, ভাবিলোঁ এনেই বনাই চাওঁ হয় নে নহয়। তো হৈছেগৈ বাৰু, অলপ চলপ ভাল লাগিছে নিজৰে। ফিনিচিংবোৰ ভাল হোৱা নাই, মানে গোলটো অলপ বেকা বেকি হৈ থাকিল। একো নাই, প্ৰথম বনাইছোঁ নিজে যেতিয়া, চেষ্টা কৰিছোঁ সজাই থ'বৰ কাৰণেহে। নীলা ৰংটো প্ৰথমতে মই দিয়া নাছিলোঁ, পিছত এড কৰি দিলোঁ আৰু অলপ ভাল লাগিব বুলি। এতিয়া কেনেকুৱা হ'ল সকলোৱে জনাবলৈ নাপাহৰিব। ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। আৰু